ওয়েলকাম টু মাই ইউটিউব চেনেল বন্ধুসকল। আজি আকৌ এখন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি আমি গোল্ডেন টেম্পল অৰুণাচল প্ৰদেশত আহিছোঁ। আশা আছিলে এদিন আহি যাম বুলি, আজি সঁচাকৈ আজি আহি পাইছোঁ। ভিডিঅ'টোত আপোনালোকে কি কেনেকৈ দেখি পাব সেইটো আপুনি কমেণ্টত কৈ দিব, আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা দি দিব আৰু মোৰ চেনেলটোকো সাবস্ক্ৰাইব কৰি দিব। ইয়াত আহি কিনি খুবেই ভাল লাগিছে। ফুল বাগিচা, মন্দিৰ, টেম্পল, এই মূৰ্তিটো পানীৰ তলত চাব হা। এইখিনি হৈছে পইচা, চবে মানে 10 টকীয়া 5 টকীয়া পইচা চবে পেলাই থৈছে। এতিয়া আমি এইটো টেম্পলৰ ভিতৰত সোমাব গৈ আছোঁ হা। ইয়াত চপল চব খুলিব লাগে বোলে। এইখিনি চাওক, চপল ভিতৰত সোমাই গৈ আছোঁ হা। কি আছে বাৰু ভিতৰত? হয়তো এখন হৈছে গৌতম বুদ্ধৰ মূৰ্তি। চবে মানে ফটো উঠোৱাত ব্যস্ত হৈ আছে। ভগৱানক সেৱাও কাঢ়ি ল'লোঁ। ডনেশ্যন বক্সত কিবা 10-5 টকা পইচা দি মেলি আপোনালোকেও আহিলে ডনেশ্যন 5 টকা 10 টকা হ'লেও দিব পাহৰি নাযাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানে, আকৌ বেলেগ এটা দিনত লগ পাম। বাই।